বাবা আমার নাচনি কি জানি বৰ ধুনীয়া ধুনীয়া দেই বাবা নাচনি নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ভিডিঅ' ব্লগলৈ আশা কৰিছোঁ আপোনালোকৰ ভালে আৰু মোৰ ভাল আজি দিনটো কি কৰোঁ কি নকৰোঁ তাকে দেখাবলৈ আপোনালোকক চেষ্টা কৰিম কিমানটো পাৰোঁ নাজানো যিমানখিনি পাৰোঁ চেষ্টা কৰিম কেনেকুৱা পাই জনাব আপোনাক আহক এতিয়া মই পাকঘৰত লাগোগৈ আৰু পাকঘৰত এতিয়া মই বনাবলৈ যাওঁ ভাত শাক মই ভাতটো বনালোঁ এতিয়া শাক বনাই ৰাতিপুৱা সাজটোৰ কাৰণে মই মুণ্ডা আৰু আলু কেঁচা চানা আৰু এনেকৈ আজি বনাই খাম আৰু এইফালে পিঁয়াজ আৰু মই ৰং জলকীয়া ধনিয়া আৰু জিৰা অকণমান লৈ লৈছোঁ তাকে বোলো আহক এনেকৈ আজি সিজাই খাওঁ মুণ্ডা মানে চজিনা হয় মুণ্ডা বুলি কয় আমাৰ ইয়াত মুণ্ডা বুলি কয় সেইকাৰণে মই মুণ্ডা বুলি কৈ পাইছোঁ চজিনা বুলি কয় গৰম হ'লে আৰু মই লগতে এইখিনি দি দিছোঁ চব একেলগতে দি দিছোঁ কাটি থোৱা হালধিৰ লগতে দি দিছোঁ হালধিৰ লগতে দি দিলোঁ ভালদৰে নহ'লে শাকটো আৰু অলপ বেয়া আছে এতিয়া অলপ পানী দি দিওঁ অকণমান জোলকৈ খাব লাগিব মানে ভাবিলোঁ পানী অলপ দি কিনি অকণমান দি কিনি শুকুৱাই দিম তেতিয়া মাজত বেছি অকণমান কোমল হ'ব আৰু খাবলৈও ভাল লাগিব ঠাণ্ডা পানী দি দিলোঁ দেই গৰম পানী নাই সেইকাৰণে ঠাণ্ডা পানীকে দি দিলোঁ সেইখিনি এতিয়া উতলি থাকক উতলি থকালৈকে ছোৱালীজনী শুই আছিলে উঠিছে নেকি বোলো অকণমান হেৰি কৰাৰ আগতে চাই লওঁ গৈছে নাই উঠাচোন ধুনুকৈ শুই আছে এইফালে ছোৱালীজনী শুই আছে ধুনীয়াকৈ শুই আছে ৰাতিপুৱা এবাৰ উঠিলেই ৰাতিপুৱা আকৌ শুৱাই দিলোঁ নহ'লে কাম নহয় জাষ্ট অফ কৰি দিওঁ এই গ'ল আমাৰ শাকটো সেইফালে মোৰ শাকটো হৈ গ'ল এতিয়া মই ভাত বাঢ়ি লৈ দিলোঁ দেউতা আৰু মই দুইজনে খাম এতিয়া ভাত মা নাই মা আহিলে মই বাঢ়ি দিম ভাতটো আৰু মই এতিয়া ভাতটো খাই লওঁ আপোনালোকে খালেনে মই এতিয়া খাই লওঁ খোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ আকৌ খাই আজৰি হ'লোৱে হৈ কিনি এতিয়া কাপোৰ চপাবলৈ আহিলোঁ এইখন সৰু শাকে আমাৰ বাগানখন পাত নাই ওলোৱা একদম পাতবোৰ চলিছে আগতে দুবাৰ তিনিবাৰমান চিঙা হ'ল তাৰপিছত এতিয়া আৰু চিঙা হোৱা নাই পাতখিনি সৰু সৰু হৈ আছে ওলোৱাই নাই সাৰ ছটিয়াব লাগে সাৰো ছটিয়াব নাই পৰা বৰষুণটোৰ পৰা উঠি স্কুলৰ পৰা পালেহি সেইকাৰণে ভাবিলোঁ লগতে ময়ো চাহটো বা খাই লওঁ তাক ভাতটো দি লওঁ সেইকাৰণে তাক ভাতটো দি কিনি মই চাহ অলপ খাই দিছোঁ সৰু ছোৱালীজনীক খোৱালে মই আগতে বাইক নঅহা আগতে খুৱালোঁ শুই উঠাৰ পাছতে তাক দি ল'লোঁ এতিয়া কিন্তু মই খোৱা নাছিলোঁ সেয়ে খাবলৈ লৈছোঁ এতিয়া খাই লওঁ খাই লোৱাৰ পাছত অলপমান ওলাই যাম সৌ খুৰীদেউহঁতৰ ঘৰৰ ফালে ভিতৰতে অকল ছোৱালীজনী সোমাই আছে আৰু এইফালে ওলাই আহিলোঁ আহে নাচনি আমাৰ ৰক্ষা পোৱা নাই হাত চাপৰি মাৰিছে গান বাজিলে বুলিলে ৰখিবই নোৱাৰে ছোৱালীজনীয়ে আৰু ওচৰৰে পোৱালীজনী আৰু ডাঙৰ বাইকৰ লগতে নাচিছে অলপ নাচাই কিনি আমাৰ ইয়াতো বিহু পাইছেহি কাইলৈৰ পৰা সেই তাতো যাব লাগিব সেই আলহী আহিবও পাৰে বোলো ঘৰটোকে আজি মুচি লওঁ বোলো ইয়াৰ পৰা আহি কিনি মই এতিয়া আমাৰ ঘৰ মুচিবলৈ কাৰণে মাটি তিয়াই ল'লোঁ আৰু ৰুমটোকে মুচি লওঁ ৰুমটো বহুত লেতেৰা হ'ল আৰু বৰষুণ দি আছে কাৰণে ইমান ৰুমবোৰ লেতেৰা হৈছে সেইকাৰণে এতিয়া মুচি লওঁ বোলো আজি ভিডিঅ'টো এনেকৈয়ে সামৰণি মাৰিব লাগিব আৰু আন্ধাৰ দেখিছে কাৰেণ্টটো গ'লগৈ সেইকাৰণে আন্ধাৰ লাগিছে ভিতৰত আৰু খিৰিকী ইমান নাই আমাৰ ঘৰটোত সেইকাৰণে অলপ আন্ধাৰ হৈছে ছোৱালীজনীও আহি লৈছে একদম মানে ছোৱালীজনী বাইকহঁতৰ লগত থাকিব দিওঁ সিহঁতি নাই নাথাকেই বাইকৰ লগত মাকৰ লগতে অনবৰত থাকিব লাগে আৰু নিদিলেও চুব নিদিলেও ইমান আমনি কৰে কান্দে সেইকাৰণে তাক এতিয়া মই আকৌ শুৱাই ল'লোঁগৈ শুৱাই কিনি আকৌ আহিলোঁ মুচিবলৈ এতিয়া গধূলিয়ে হ'লগৈ আৰু আন্ধাৰ হ'লেও উপায় নাই এতিয়া ঘৰটো মুচিবলৈ ল'লোঁ যিহেতু সেইকাৰণে সম্পূৰ্ণকৈ মুচি লওঁ ঘৰটো মুচি লোৱাৰ পাছতে আৰু বাকীখিনি কাম কৰিমগৈ আৰু আন্ধাৰ হোৱাৰ লগে লগে কাঁহী বাতি ভৰোৱা ঘৰ সৰা সেইবোৰ থাকেই কিন্তু ঘৰটো প্ৰথমতে মুচি লওঁ মুচি লোৱাৰ পাছত
বাকী কামখিনি কৰিমগৈ আৰু ছোৱালীজনী উঠিলে বুলিলে আকৌ দিগদাৰ হ'ব সেই ভাবিয়ে সোনকালে ঘৰটো মুচি লৈছোঁ আন্ধাৰ হৈ গৈছে মোচাটো পোহৰটো অলপ দিগদাৰ হৈ গৈছেগৈ বেছিকৈ লাইট লগাব লাগিব 2টামান আৰু এইকেইদিন ইমান লগাবও পৰা নাই আজি ভিডিঅ'টো এনেকৈ সামৰণি মাৰোঁ নেক্সট ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম ধন্যবাদ কেনেকুৱা পাই জনাব আপোনালোকে